নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। পৰশুৰাম কুণ্ডলৈ কেতিয়াবা গৈছেনে নাই আপোনালোকে? মই বিশেষকৈ সুধিব বিচাৰিছোঁ, আমাৰ যে ভিউৱাৰ্ছ আছে, ছাবস্ক্ৰাইবাৰ্ছ আছে, আমাৰ শুভাকাংক্ষী আছে, তেওঁলোকক সুধিব বিচাৰিছোঁ। আৰু আপোনালোকে গৈছে যদি ঠিকে আছে, নাই যোৱা তেতিয়াহ'লেও ঠিক আছে। তো অমিত শ্বাহ তালৈ গৈছেনে নাই? গৈ তাত গা চা ধুলে নে নাই? কাৰণ আমি শুনিছোঁ, যোনটো আমি শুনি আহিছোঁ অত বছৰে, যে তাত থাকি গৈ গা ধুলে আপোনাৰ পাপমুক্ত হৈ যায় আপুনি। মোৰ কথাটো খুব চিম্পুল হয়, যে আপুনি পাপে কিয় কৰিবলৈ আছে আৰু তাত গা ধুবলৈ কি আছে? আৰে ঘৰত 2 টাইম আপুনি গা ধুওক না, কোনে মানা কৰিছে? কেলে তাত যাব লাগে? তো গতিকে গানো এটা মনত পৰিছে, ভাল গান। মই চেষ্টা কৰিম শেষত যদি সময় থাকে মই ক'বলৈ, গাবলৈ, কাৰণ মই দীঘলীয়া কৰিব নোখোজোঁ, মূল কথালৈ গুচি আহোঁ। এতিয়া মানে অমিত শ্বাহ, যদি মোৰ ভুল নহয়, তেখেতে চাগে কৈছে, এতিয়াতো চবেই ক'বই আৰু, এয়া হ'লগৈ মানে কংগ্ৰেছে যে অতদিনে যে পাপ কৰিছে নহয় অসমবাসীৰ লগত, এই পাপ মোচনৰ কামটো নেকি বিজেপি চৰকাৰে কৰিব। মানে অমিত শ্বাহতে কৰিব, অমিত শ্বাহ এণ্ড কোম্পানী, মানে তেওঁলোকে আৰু কৰিব। তো এতিয়া মানে হাঁহি উঠিছে আপোনাৰ, কি সেইবিলাকৰ কাউণ্টাৰ দিব, কি ভিডিঅ' কৰিব কওকচোন। খালি মোৰ ক্ষুদ্ৰ মগজত এটা বস্তু খেলি আছে, যে যিজন মানুহ মানে মা কামাখ্যা, আমাৰ প্ৰসিদ্ধ মানে সত্ৰৰ কচম লৈ বিজেপিলৈ নাযাব, বহুত কিবা কিবি ক'লে নহয়। তেওঁ ডাঙৰ পাপী না মই পাপী? যি পাপীবিলাকক একেবাৰে উল্লংঘন কৰি দিব বিচাৰিছোঁ, উলংঘা কৰি পূৰা লেংটা কৰি আছোঁ অহৰহ। সেইকাৰণে কৈছোঁ, প্লিজ 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 আপোনালোকে আমাৰ ভিডিঅ' শ্বেয়াৰ কৰা, লাইক কৰা, কমেণ্টছ কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। অমিত শ্বাহৰ এই কথাৰ জবাব কিন্তু আমি যেনেকৈ দি আছোঁ, বেলেগ কোনো দিয়া নাই। যদি দিছে কমেণ্ট বক্সত প্লিজ আপোনালোকে কমেণ্টছ কৰিব, কাৰণ প্ৰতিটা বস্তুৰ, প্ৰতিটা কথাৰ কাৰণে ইহঁতৰ সম্পৰ্কে মানে ইমান বেছি ইহঁতৰ সম্পৰ্কে মই নখদৰ্পণে জানো, যে প্ৰতিটা ষ্টেটমেণ্ট, প্ৰতিটা কথাৰ মোৰ হাতত ৰেডি হৈ থাকে কাউণ্টাৰ দিবলৈ। তো কথাটো হ'ল যে কাক কাক পাপ মোচন হ'ব? আৰু পৰশুৰাম কুণ্ডৰ মানে পৰশুৰামৰ কথাটোতো গম পায় নিশ্চয়। মানে বাবাৰ আদেশ পালন কৰি গৈ নিজ মানে সন্তান দিয়া মাতৃক কোবাইছিলে, তাৰপিছত আকৌ বাপেকক কোবালে। তাৰপিছত মানে সেই মানে আমি যোনটো আইতাৰ সৈতে মানে শুনি আহিছোঁ আৰু, এই আমাৰ বিখ্যাত পৰশুৰাম কুণ্ডত আহি তাৰ হাতৰ পৰা পৰি গ'ল আৰু পাপ তাত মানে তাত ধুই গ'ল আৰু। সেইকাৰণেই যায়, বেলেগ আৰু কোনো নহয়। কাৰণ আমাৰ প্ৰতিটা ধৰ্ম যিবিলাক স্থান আছে, সেইবিলাকক এটা ইভেণ্ট বনাই দিয়া হৈছে, এটা এটা মানে মস্তিৰ কাৰণে দিয়া হৈছে। কিন্তু আচল অৰ্থলৈ আপোনালোকে যাবলৈ চেষ্টা কৰক, সেইটো নকৰে। তাৰ কাৰণেহে প্ৰব্লেম হয়। সেইটো কাৰণে অমিত শ্বাহ বেলেগ ৰাজ্যৰ পৰা আহি যি খুচি বকি গুচি যায়। অসমৰ একজন সাংবাদিকৰো হিম্মত নাই এটা প্ৰশ্ন কৰা, যে কংগ্ৰেছৰ যিকেইটা পাপী হয়, সেই পাপীকেইটাক লৈ আপোনালোকে পাপমোচন কেনেকৈ কৰিব? কাৰণ প্ৰব্লেম আছে। এতিয়া নতুন ডাইলগ দিব লাগিব, কাৰণ আমাৰ অসমৰ মানুহবিলাক মূৰ্খ হয়। মই চিধা কৈ আছোঁ, 99.99% মূৰ্খ, মেমৰি লষ্ট মানুহবিলাকৰ। তাহাঁতৰ প্ৰব্লেমটো ক'ত জানে? 14, 16, 21 কি বুলি ক'লে? শৰাইঘাটৰ শেষ ৰণ। অৰ্থাৎ শৰাইঘাটৰ শেষ ৰণ মানে মোগলটো নহয়, এই বাংলাদেশী খেদাৰ কামটো ফিনিছ। গতিকে তেওঁলোকে 3বাৰকৈ ক'লেই আৰু যে শৰাইঘাটৰ শেষ ৰণ। তো আমি ধৰি ল'ব পাৰোঁ যে শেষ ৰণ হ'ল, বাংলাদেশী খেদি পঠিয়ালে, 16 মে গুচি গ'ল। এতিয়া 2026 16 মে আৰু যদি কিবা কোনোবাই থাকি গৈছে ক'ৰবাত অবৈধ দখল লৈ, এইকেইটাকো খেদি দিব, বাছ ষ্টৰি অভাৰ। কিন্তু ডাঙৰ প্ৰশ্নটো ক'ত জানেনে? ডাঙৰ প্ৰশ্নটো যে এই কথাটোক ৰিপিট কৰিব নোৱাৰে, সেইকাৰণে পাপ। তো আপুনি পাপীক লৈ আপুনি পাপ মোচন কেনেকৈ কৰিব? মনমোহন দেশাইৰ ছুপাৰ ডুপাৰ হিট ফিল্ম আছিলে ৰাজেশ খান্নাৰ ৰোটি। তাত এটা গান আছে, মই গান গাবলৈ
চেষ্টা নকৰোঁ, কাৰণ আপোনালোকে মিছাকৈ বৰ হ'ব। মানে লাইনটো এনেকুৱা আছিলে, মানে কাৰোবাক মানে শিলগুটি দলিয়াই আছিলে মহিলা এগৰাকী, চব মানে একদম খুব চৰ্ণি হয়, এইটো পাপী হয়, এনেকৈ তাৰ লাইনটো এনেকুৱা আছিলে, जिसने पाप ना किया हो ओ पापी ना हो। মানে এই যে শিলগুটিটো মাৰি আছিলে নহয়, মানে जिसने पाप ना किया हो ও পাপী না हो। যদি তুমি এতিয়ালৈকে পাপ কৰা নাই, তুমি পাপী নোহোৱা, কাৰণ তাইক যে আকৌ তুমি যে শিলগুটিটো দলিয়াইছা নহয়, তাইক যে মাৰি আছা, সেইটো এটা কিন্তু পাপ, সেইটো এটা পাপ। গতিকে বন্ধুসকল, দৰ্শকসকল, যে এই পাপীকেইটাক দি মানে 2014 পৰা আজি কপতি আপুনি কওকচোন, কোন পুণ্যৱান মানুহ, কোন মহাপুৰুষ কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ, অকল অসম নহয় গোটেই ইণ্ডিয়াত একজন মানুহৰ নাম আমাৰ কমেণ্ট বক্সত কমেণ্টছ কৰক, মই নিশ্চয় আপোনালোকক চেলুট জনাম। গোটেই ভাৰতবৰ্ষত একজন সৎ মানুহ, কংগ্ৰেছী সৎ মানুহ, প্ৰকৃত কংগ্ৰেছী, প্ৰকৃতি মানে দেশপ্ৰেমী মানুহ বিজেপিলৈ গৈছে। যিমান পাপী আছে এক সে বাৰকাৰ এক পাপীকেইটাই কিন্তু তালৈ গৈ আছে। তো গতিকে পাপীক দি আপুনি পাপ মোচন কেনেকৈ কৰিব অমিত শ্বাহ ডাঙৰীয়া? আজি শেষ কৰিছোঁ। যদি কোনোবাই পাৰে এইটোক হিন্দীত মেছেজ বনাই কিবা ভিডিঅ' চিডিঅ' বনাই অমিত শ্বাহলৈ পঠিয়াই দিয়ক। নমস্কাৰ।